হেল্ল' গাইজ আজি এইটোৱে মোৰ প্ৰিয় গুড মৰ্ণিং। আজি শনিবাৰ। এটা কলডিল, তাৰপিছত লগতে আছে গাহৰি মঙহ আৰু লগতে আছে এইটো মানে বৰলৰ টোপ। এতিয়া ভাজি আছোঁ, খাবালৈকো কৰিম এতিয়া ৰাতিপুৱাই। এয়া দেখিছে নহয়, এই গাহৰিটো এতিয়া আমাৰ এইবাৰ বনাই খাম। সেইটো এতিয়া ধুনীয়াকৈ কাটি ল'লোঁ, কাটি লৈ পেলাই এতিয়া গাহৰি আৰু কলডিলৰ সৈতে বনাম। হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া দেখিছে নহয় গাহৰি থালি, গাহৰি আৰু কলডিলৰ আঞ্জা, তাৰপিছত লগতে বইল ডিম আৰু এইফালে আহি গ'ল চালাড। আৰু এইটো মই যোৱাকালি ধৰিছিলোঁ হ'লে কুন্দু বৰল। আৰু এতিয়া আমাৰ মৰ্ণিং খানাটো খাবালোগো লগা কৰিব লাগে। আমাৰ ল'ৰাটোৱে খালেই। হেল্ল' গাইজ, আজি এয়া আমি খাবালোগো লগা কৰিম এয়া গাহৰি আৰু কলডিল তৰকাৰী। খাবি আৰু আজি। এয়া দেখিছে নহয়, গাহৰিৰ লগত কলডিল বনোৱা হৈছে। লগতে ভোট জলকীয়া আছে, ডিম আছে, চালাড আছে আৰু কুন্দু বৰল আছে। খাবালোগো লগা কৰিব লাগে দেই। কৃষ্ণ। ভোট জলকীয়া জ্বলা, এইটো কুন্দু বৰল মস্তি। তেনেকৈ ৰেগুলাৰ খালে মানে পুৰা এনাৰ্জি বাঢ়িব। গাহৰি সুন্দৰ। পাহাৰীয়া কলডিলৰ লগত খাইছোঁ, খুব ভাল লাগিছে। জলকীয়া ভোট জলকীয়া এইটোৱে মোৰ প্ৰিয়। মজা। নেমু অকণমান চেপি লওঁ। গাহৰি অবিহনে জীয়াই থাকিবলৈ টান দেই। ভোট জলকীয়া
ইয়াতকৈ আৰু মিঠা নালাগে দেই। কলডিলৰ লগত গাহৰি মাংস বনাই খাইছোঁ। অকণমান জোল দিছোঁ বাৰু, ভাল লাগিছে। 1 ঘণ্টামান বনাইছোঁ। খায়ো ভাল লাগিছে। ভোট জলকীয়া এইটো লাষ্ট। পেটৰ লগত হৈ গৈছে। মজা। সঁচাকৈ গাহৰিটো ভাল দেই। ৰাইজ, মোৰ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিছোঁ।